Class 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই চেপ্টাৰ নম্বৰ 5 সমান্তৰ প্ৰগতি এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা কুৱেশ্যনবোৰ তোমালোকক মই সমাধান কৰি দি আছোঁ আৰু এই কুৱেশ্যনবোৰত মাৰ্ক থাকিব 2 নাইবা 3। চোৱা এই এটা কুৱেশ্যন 2016ত আহিছে আৰু এই কুৱেশ্যনটোত 2 মাৰ্ক থাকিব। সমান্তৰ প্ৰগতি 3, 8, 13, 18 ... এই এপিটোৰ 20তম পদ আৰু 25তম পদ দুটা উলিয়া, তেতিয়া আমি সমাধান কৰিম। তোমাক এপিটো দিয়া আছে, আমি লিখিলাম প্ৰদত্ত এপিটো হল, লিখি লবা 3, 8, 13, 18 ... দিলা। ইয়াত প্ৰথম পদ a equal 3, d equal 8 minus 3, 5 পাবা। 5 তে প্ৰথম তুমি এপিটো লিখি ল'লা, প্ৰদত্ত এপিটো লিখি ল'লা। তাৰপিছত এইটো 3টো হ'ব প্ৰথম পদ, এৰে বুজাম। সাধাৰণতে দ্বিতীয় পদটোৰ পৰা প্ৰথমটো বাদ দিয়া, তেতিয়া সাধাৰণ অন্তৰ পাবা d equal 5। এইখিনি হ'ল আমাক পদ 20 আৰু 25তম পদ দুটা উলিয়াবলৈ দিছে। এইখিনি মই মুছি দিলোঁ। এতেকে A20 সমান আমি লিখিব পাৰিম a প্লাছ এতে 20 থাকিলে ইয়াতে থাকিব তোমাৰ 19d। এৰ ভ্যালু 3, 19 into 5। এইখিনি আগতে পূৰণ কৰি ল'বা। এইটো 95 প্লাছ কৰিলে কিমান হ'ব 98। আমি পাই গ'লো 20তম পদটো 98। এইখিনি স্ক্ৰীনশ্বট মাৰি ল'বা। এইখিনি হ'ল। তাৰপিছত আৰু আমাক দিছে 25তম A25 a প্লাছ এতে 25 থাকিলে তোমাৰ থাকিব 24d। A3 প্লাছ 24 into 5। এইখিনি ইনটু কৰা 3, এইটো ইনটু কৰিলে তুমি 0, 10 আৰু ইফালে 2, অৰ্থাৎ 120 পালা। টোটেল কৰা 1, 2, 3 হৈ গ'ল। আমি পদ দুটা পাই গ'লো। এইখিনি স্ক্ৰীনশ্বট মাৰি ল'বা। হৈছে পাই গ'লো। এতেকে তুমি লাষ্টত লিখি দিবা 20তম পদটো সমান 98 আৰু কি আছিলে 25তম পদটো 1, 2, 3 ইয়াতে শেষ।
হৈ গ'ল। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটোও 2016 আহিছে আৰু মাৰ্ক আছে 3। কুৱেশ্যনটো চোৱা, 9,17,25 ... সমান্তৰ প্ৰকৃতিৰ সমষ্টি 636 পাবলৈ হ'লে কিমান পদ ল'ব লাগিব? অৰ্থাৎ আমাক nটো নিৰ্ণয় কৰিব দিছে, পদৰ সংখ্যা। তে তুমি লিখি ল'বা, প্ৰদত্ত এপিটো হ'ল, লিখি ল'লা। ইয়াত প্ৰথম পদ a = 9, তাৰপিছত তোমাৰ সাধাৰণ অন্তৰ, তুমি দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ দিবা, সাধাৰণ অন্তৰ পাবা 8, আৰু মুঠ পদৰ সমষ্টি, অৰ্থাৎ nটা পদৰ সমষ্টিটো দিয়া আছে। এইটো Sn বুলি আমি লিখোঁ, nটা পদৰ যোগফলক 636, nটো নিৰ্ণয় কৰিব লাগে, পদৰ সংখ্যা। এইখিনি আমাক দিয়া আছে। এতিয়া আমি নেক্সট ষ্টেপবিলাক কৰোঁ। ইয়াৰ পিছত আমি পাওঁ এইটো হ'ল nটা পদৰ যোগফলৰ সূত্ৰ, তোমালোকে জানাই। ইয়াতে আমি এতিয়া এৰ ভেলু আমি পাইছোঁ, এটি হ'ল প্ৰথম পদ 9, n-1, d = আছিল 8, আৰু Sn 636, এইখিনি পালোঁ। নেক্সট ষ্টেপ, এইখিনি পূৰণ কৰা, 18 পাবা। n/2 ব্ৰেকেট 18, 18 পালা, আৰু এইটো 8ৰে পূৰণ কৰা, কি হ'ব? 8n মাইনাছ কি হ'ব? 8, 636, এইখিনি 8ৰে তুমি nক পূৰণ কৰিলে তুমি 8n পাবা, আৰু 8 পূৰণ 1, 8 হ'ব, ইয়াতে মাইনাছ আছে, মাইনাছ, এইখিনি পালা। এই লাইনটো মই মুছি দিলোঁ। নেক্সট ষ্টেপটো, n/2, ইয়াতে কি থাকিব? 18ৰ পৰা তুমি 8 মাইনাছ কৰা, 10 থাকিব, 8n, এইখিনি পালোঁ, আৰু ইফালে 636। তুমি ইয়াৰ পৰা তুমি কি কমন আনিব পাৰিবা? 2, n/2, ইয়াৰ পৰা তুমি 2 লৈ আহা, 2 আনিলে কি থাকিব? 5, আৰু ইয়াতে 4, 6, 3, 6 থাকিল ইফালে। তাৰপিছত তুমি এইটো 2 কেনচেল কৰা, কেনচেল, 2 কেনচেল হ'ল। এইখিনি এতিয়া কি থাকিব আমাৰ? n হোল ইনটু 5 প্লাছ 4n, আৰু ইফালে থাকিল তোমাৰ 636। এইখিনি তুমি এনেৰে পূৰণ কৰি দিয়া, কি পাবা? 5n, আৰু ইয়াত n আছে, আৰু এনেৰে পূৰণ কৰিলে তুমি পাবা 4n²,
আৰু ইফালে আছে 6 3 6 এতিয়া আমি n স্কয়াৰ আছে ইয়াত গতিকে এটা কি হ'ব দ্বিঘাত সমীকৰণ হ'ব গতিকে আমি সজাই লওঁ 4n স্কয়াৰক তুমি আগত লিখা ইয়াক মাজত লিখা 5nক ইয়াক ইফালে লৈ আহা 6 3 6 ইফালে 0 থাকিব এটো ইফালে আহিলে তেইটো এটা আমাৰ দ্বিঘাত সমীকৰণ গতিকে ইয়াক আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিম তেতিয়া তুমি কি কৰিবা n স্কয়াৰৰ হক 4 n স্কয়াৰৰ হক 4 আৰু 6 3 6 পূৰণ কৰা বা আমি এনেদৰে কৰিব পাৰো এটো ভাঙিলে 4ক 2 আৰু এইটো নাম্বাৰক আমি ভাঙি চাওঁ এইটো আমি ভাঙি চাওঁ ইয়াতে চাবা 6 3 6ক ভাঙিলে পাবা 2 ৰে দিয়া 3 তাৰপিছত 1 8 2 ৰে দিয়া 15 9 2 ৰে না যায় 3 ৰে 5 3 53 না যায় গতিকে এইটো এনেকৈ থাকিব এতিয়া কিমান হল নাম্বাৰ 2 2 2 আহিল তাৰপিছত 2 কেইটা 2 হ'ব 1 2 3 4 চাৰিটা 1 2 3 4 3 53 এইখিনি হল তাৰমানে এইখিনি মানে আমি কি পালো এইটো নাম্বাৰ 4 into 6 3 6 এতিয়া আমি সজাই লওঁ এটো 4 এটো 4 তে 4 into 4 16 অৰ্থাৎ 16 পূৰণ 3 48 আৰু 53 so এটা 53 ৰ পৰা 48 বাদ দিয়া কি থাকিব 5 গতিকে ইয়াতে আমাৰ কি আছে +5 গতিকে এই দুটা নাম্বাৰ হ'ব এই দুটা নাম্বাৰ তুমি ইনটু কৰিলে 4 আৰু 6 3 6 ইনটু কৰিলে এই একেই পাবা অৰ্থাৎ আমি সংখ্যা দুটা পাই গলো মধ্যপদটোক আমি 53 আৰু 48 অৰ্থাৎ 53 প্লাসত লম 48 মাইনাস এনেদৰে মধ্যপদটো আমি বিভাজন কৰিম এইখিনি পালা বুজি এইটো মধ্যপদটো আমি বিভাজন কৰো 4n স্কয়াৰ 53n 48 মাইনাস আৰু 636 ইকুৱেল 0 এতিয়া তুমি এই দুটা পদৰ মাজত কমন আনিবা আৰু এই দুটা পদৰ মাজত কমন এই দুটাৰ পৰা কি কমন আহিব সংখ্যা নাহে গতিকে n আনা এটো 4n আৰু 53 ইয়াত আহিব কিমান 12 4n 53 0 so এই দুটা পদ একে আছে গতিকে এই দুটা লৈ আহা কমন আনিলে 4n plus 53 আৰু কি থাকিব n minus 12 equal 0 এতেকে আমি কি পালো 4n 53 equal 0 বা n minus 12 equal 0 এই দুটা ৰাশিৰ পূৰণফলটো 0 হলে আমাৰ উৎপাদক পদ্ধতি আছিল নহয় যদি এইটো ইকুৱেল 0 হ'ব বা এইটো ইকুৱেল 0 দেখনি পালা বুজি দেখনি মই মুছি দিলো নেক্সট স্টেপ 4n ইয়াক ইফালে নিলে মাইনাস হ'ব 53 বা n equal 12
ইয়াৰ পৰা কি পাবা তুমি n ইকুৱেল -53/4 এইখিনি হ'ল এতিয়া আমি এইটো ল'ব নোৱাৰোঁ এইটো গ্ৰহণযোগ্য নহয় এইখিনি লিখি দিবা তোমালোকে গ্ৰহণযোগ্য নহয় কিয় নহয় এনৰ ভ্যালুটো স্বাভাৱিক সংখ্যা নহয় এনৰ ভ্যালুটো সদায় স্বাভাৱিক সংখ্যা হ'ব লাগিব ই ভগ্নাংশ হৈ আছে এইকাৰণে নহয় গতিকে আমি n কি ল'ম n ইকুৱেল 12 এনৰ ভ্যালুটো ভগ্নাংশ হৈ থাকিলে নহয় টেকনিক লাগি তোমালোকে বুজি পালা এতিয়া আমি শেষ লাইনটো লিখিম এতেকে মুঠ পদৰ সংখ্যা 12 ইয়াতে শেষ এতিয়া অংককেইটা বুজি পালানে নাই কমেণ্টত জনাবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবা থ্যাংক ইউ বাই বাই